উদযাপনস্থলীত উপস্থিত হোৱা মাননীয় বিটিচিৰ কাৰ্যবাহী সদস্যসকল আৰু পৰিষদীয় সদস্যসকল, প্ৰাক্তন বিধায়িকা মহোদয়, প্ৰাক্তন বিটিচিৰ কাৰ্যবাহী সদস্যসকল আৰু পৰিষদীয় সদস্যসকল, ভেৰগাঁও মহকুমাৰ সন্মানীয় নাগৰিকসকল, বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচিত জনপ্ৰতিনিধি মণ্ডলী, অসম চৰকাৰৰ অসামৰিক আৰু আৰক্ষী বিষয়া মণ্ডলী, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীবৃন্দ, শিক্ষক শিক্ষয়িত্ৰী, সাংবাদিক বন্ধুসকল, পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষী দলৰ সদস্যসকল আৰু মোৰ শ্ৰদ্ধাৰ ভেৰগাঁওবাসী ৰাইজ, জয় জয়তে। ভাৰত মাতৃভূমিৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ এই শুভ মুহূৰ্তত আপোনালোক সকলোকে মহকুমা প্ৰশাসনৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। 1947 চনৰ 15 আগষ্টৰ আজিৰ দিনটোতে ব্ৰিটিছ শাসনৰ পৰা পৰাধীনতাৰ শিকলি ছিঙি আমাৰ দেশ স্বাধীন হৈছিল। যিসকল মহান স্বাধীনতা সংগ্ৰামী বীৰ আৰু শ্বহীদৰ ত্যাগৰ বিনিময়ত আজি আমি স্বাধীনতাৰ সোৱাদ ল'বলৈ সক্ষম হৈছোঁ, সেইসকল স্বাধীনতা সেনানীক আজিৰ এই পবিত্ৰ বিভিন্ন চৰকাৰী ভৱনৰ নিৰ্মাণ কাৰ্য চলি আছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা গাঁৱৰ প্ৰতিটো পৰিয়ালৰ বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টংলা উপসংমণ্ডল আৰু কলাইগাঁও উপসংমণ্ডল